ভাল কৰি ঐ মোক সেয়া নকৰা নেকি মই মণ্ডলহঁতৰ বাচনখিনি ধুই দি আহিলো তহঁত কেতিয়াবা আহিলি নেকি মা কেতিয়াবা আহিলো ৰাহুল তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল May I come in, sir? Yes, come. Rahul, তোমাৰ ইণ্টাৰভিউটো ভালে হৈছে বাট চাকৰিটোৰ বাবে 10 লাখ টকা দিব লাগিব Sir, মই ইমান পইচা চুইপটো দূৰৰে কথা দেখিয়ে পোৱা নাই ছাৰ চাকৰিৰ নামত 10 লাখ টকা দিব পাৰিলে মই আপোনাৰ ওচৰত চাকৰি বিচাৰি নাহিলোৱে ছাৰ I'm sorry, আপোনাৰ চাকৰিটো মই দিব নোৱাৰিম ৰাহুল ৰাহুল অঁ মা তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল ইণ্টাৰভিউ ভালে হ'ল মা কিন্তু কিন্তু কি কিন্তু মা এই চাকৰিটো মই পাবলৈ হ'লে 10 লাখ টকা দিব লাগিব মা 10 লাখ টকা মোৰ সোণৰ গহনাখিনি বিক্ৰী কৰিলেও নহ'বচোন নালাগে মা সোণা গহনাখিনি ভণ্টিৰ বিয়ালৈ ৰাখি থোৱা পিছত কামত আহিব কিন্তু তোৰ চাকৰিটো আৰু বহুত আহিব মা জানো ৰাহুল দা অ' ৰাহুল দা জানো এইটো কেতিয়া উঠিব ৰাহুল দা ৰ'বা ৰাহুল দা মই আহিলোঁ দেই তহঁত ভালকৈ থাকিবি আজিৰ যুগত পইচা নহ'লে চাকৰি নাই অ' আৰু খোজ দিবলৈতো আমাৰ হাতত ইমান টকা পইচা নাই মাৰ গহনাখিনি তোৰ বিয়াৰ কামত কটাব পাৰিব তহঁত ভালকৈ থাকিবি মই মোৰ ভাল লগা পৃথিৱীখনলৈ গুচি আহিলোঁ দেই আৰু মাক চাবি তই ভালকৈ থাকিবি মই আহিলোঁ